অসমৰ সকলো ঠাইতে কেৱল মহাপ্ৰলয়কাৰী বানৰ আতংক। মহাপ্ৰলয়কাৰী বানৰ আতংকত সকলো ঠাইতে কেৱল হাহাকাৰৰ সৃষ্টি হৈছে। মহাপ্ৰলয়কাৰী বানৰ বাবে কোকৰাঝাৰ নগৰ পানীৰে সাগৰৰ সৃষ্টি হৈছে নিমিষতে। হঠাতে কোনোবাই চালে গমেই নাপাব যে এইটো এটা নগৰ। কোনো এতিয়ালৈকে ক'ব নোৱাৰে যে এই মহাপ্ৰলয়কাৰী বানৰ আচল পৰিণতি কি হ'ব। এই মহাপ্ৰলয়কাৰী বানৰ বাবে কোকৰাঝাৰ নগৰত যান বাহনৰ চলাচল অচল হৈ পৰিছে।